মালিকে নিজেও গা নুধুৱে আৰু মুখত ধুবলৈ নিদিয়ে। হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ। থাম্বনেইলত আপোনালোকে দেখা পালে সেই বিষয়টোৰ ওপৰতে ভিডিঅ' হ'ব আজি। চ' একচুৱেলি কি হ'ল, আমি 3 দিনৰ ভিডিঅ'টো এটা ভিডিঅ'তে গোটেইখিনি মিলাই মেলি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইটো কাৰণে অকণমান দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো, আপোনালোকে চাই থাকক, নিশ্চয় ভাল পাব। আমি কেনেকৈনো পাৰ কৰিলোঁ অংকুৰৰ বিয়াখন, আহক চাই যাওঁ। এয়া হ'ল প্ৰথম দিন, হালধি বোলে। হালধি বুলি তেনেকুৱা কোনো নিয়ম নাই, তথাপিতো আমি হালধি পালন কৰি আছোঁ। কওঁতেহে আমি হালধি শব্দটো ইউজ কৰোঁ, কিন্তু একচুৱেলি আমাৰ এইবিলাক কেমিকেল থকা এইবিলাকে লগোৱা যায়। মেহেন্দি এইটো দৰা কেনেকুৱা লাগিছে? মেহেন্দি কেতিয়া একেবাৰ আঁকিলা? এইবাৰ ফাৰ্ষ্ট টাইম মই ইমান মোৰ অনুভৱটো ইমান ভাল অনুভৱ ন, মই ক'ব পৰা নাই, গম পোৱা নোপোৱা। মই ওচৰত গৈ আছোঁ, লাহে লাহে ক'বা। কোৱা অনুভৱ কেনেকুৱা? অনুভৱ বহুত বঢ়িয়া অনুভৱ মোৰ। সেইখিনি কি মৰম নেকি? এইবিলাক জ্যোতিষিকাৰ কাৰণে মৰম গম নোপোৱা, তাই যদি গম পাই ঠিকে আছে বাৰু, মই আজি দেখাই দিম। এখন হাতত অঁকা হৈ গ'ল, এইবাৰ এইখন হাততো আঁকিব বোলে সি। এয়া দৰাৰ দেউতাক আৰু মাহীয়েক গতিকে পূৰা নাচি আছে। এইবাৰ আমাৰ কিজনৰ পাল। আমি কোনো আৰ্টিষ্ট মাতা নাই, আমাৰ মাজৰে এজন ভাল আৰ্টিষ্ট ওলাই গ'ল, গমেই নাপাওঁ আগৰ পৰা। তাইয়ে গোটেইখিনি আঁকি দিছে চবকে, সকলোৰে হাতত। আমি মেহেন্দি আঁকি থাকোঁতেই কইনা পিনৰ পৰা আহি গৈছে ফটো, তাইও নামটো লিখি লৈছে। বেচেৰি তাই অকলে অকলে নিজকে নিজে আঁকি লৈছে, কাৰণ আমিতো নাজানো ইমান ভালকৈ। আমাৰে মাজৰ এজন আৰ্টিষ্ট ওলাইছে, তেখেতে খালি অকল লেটাৰ লিখিব জানে। কেনেকুৱা ফিল হৈছে? বিয়া হ'ল এটা জীৱনৰ অংগ, ঠিক আছে, জীৱনৰ এটা পাৰ্ট, ঠিক আছে ন, এটা জীৱন সংগী, জীৱনৰ লগৰী, ঠিক আছে। তোমাৰ জীৱন সুখ দুখৰ মাজত থকা এটা লগৰী। তোমালোকৰ চবৰে আশীৰ্বাদ, চবৰে ছাপোৰ্ট, চবৰে excited, so elegant, just looking like a wow. মেহেন্দিৰ কাৰ্যসূচী শেষ হ'ল আৰু অহা কাইলৈ আমাৰ এটা দায়িত্ব পৰিলে, গাড়ীখন আমি সজাই দিব লাগে। ৰাতিপুৱা 5:30 বাজিছে, গৈ আছোঁ। কুঁৱলী এইবিলাক দেখিছে নহয়, এখনো দোকান চোকান নাই। ৰাতিপুৱাই মোৰ চাফাই কৰি আছে। গাড়ী সজাবৰ কাৰণেতো আমাক ফুল লাগিব, সেইটো কাৰণে আমি একেবাৰে পাণবজাৰলৈকে গুচি আহিলোঁ। আৰু বৰমালাডালো নিবলৈ ক'লে আমাক, তো বৰমালাও লৈ যাব লাগিব ইয়াৰ পৰাই। ৰাতিপুৱাৰ সময় ক'ত কেনেকুৱা
এইডালো ধুনীয়াই লাগিছে। কি ফুল ল'ম তাকে ভাবি আছোঁ, কেনেকুৱা কালাৰ ল'ম, কেনেকুৱা লগালে ভাল লাগিব গাড়ীখনৰ লগত। ফুলবিলাক দেখিলে মনটো শান্তি লাগি যায়, কিবা পৰিষ্কাৰ পৰিষ্কাৰ লাগে। বৰমালাৰ এইকেইটা ডিজাইনো ভাল লাগিছে, ধুনীয়া লাগিছে। ইয়াতে অকণমান ফ্ৰেছ আছে ফুলখিনি, বাকীবিলাকত ইমান ফ্ৰেছ দেখা নাপালোঁ। একচুৱেলি কি হ'ল, বেছি সোনকালে আহি গ'লোঁ নেকি, মাল আহিয়ে পোৱা নাই বোলে সিহঁতৰ। আৰু এইটো দেখিছেনে পানী কেনেকৈ লিক হৈ আছে ৰাতিপুৱা, বহুত পানী ৱেষ্টেজ হৈ আছে, আৰু লগতে গোটেই জেগাখিনিও লেতেৰা কৰি পেলাইছে। দাদাজনে আমাক চাব দিছে কেনেকুৱা কি ডিজাইন আমি দিম গাড়ী হিচাপত, ইয়াতে ফটো দেখাই দিছে। আৰু ফাইনেলি বুকেটো আমাৰ ৰেডি কৰিবলৈ ক'লোঁ, এইটো ৰেডি হৈ গ'ল। আৰু বৰমালাও ৰেডি হৈ গৈছে মোটামুটি। দৰাক দেখালোঁ, দৰাই ভাল লগা বুলিয়ে কৈছে, ধুনীয়া লাগিছে বোলে, ফাইনেল লৈ আহা। তাৰ পৰা আহি পাই মেলি আমি গাড়ীখন ৱাশ্বিঙত দিলোঁ, ৱাছ হোৱা নাছিলে। চ' ওচৰতে আছিলে ৱাশ্বিং চেণ্টাৰটো। এতিয়া গোটেইকেইজনে ঘৰলৈ গৈ কিবা অলপ খাই আহোঁ। গাড়ী ধুই অনা হৈ গ'ল, এতিয়া সজাবলৈ ৰেডি আৰু আহিছে লগৰকেইজনো, তাকে সজাম আৰু। দিনত সজোৱা নাই, কাৰণ দিনত সজাই মেলি এনেকৈ থৈ দিলে মানে ফুলবিলাক মৰহি যায়তো, সেইটো কাৰণে। আমি পিংক আৰু য়েল্ল' কালাৰৰ ৰ'জ আনিলোঁ, আৰু এতিয়া সজোৱা ষ্টাৰ্ট কৰিম আৰু। এয়া ফাইনেলি 4 ঘণ্টামানৰ মূৰত সজোৱা হ'ল। আৰু বাকী দৰা ঘৰৰ পৰা ফোন আহিলে, গাড়ী নিবলৈ কৈছে। কেনেকুৱা লাগিছে জনাব কমেণ্টত। আমি নিজে সজাইছোঁ দেই। এবাৰ দেখুৱাই দিছোঁ, চাই লওক। ফুলকেইটা চাবি অলপ। এইফালে দৰাও ওলাই মেলি ৰেডি হ'ল যাবলৈ, দূৰ আছেতো এইকাৰণে অলপ সোনকালে ওলালে। দৰা ঘৰৰ পৰা এখন বাছো লোৱা হৈছে তাৰলৈকে। দেখা পোৱা নাই, আজি দেখা পাইছে। আজি মই তাতে ভাল লাগিছে না আমিও ওলালো তেনেকে। আমি গৈ আছো এতিয়া নলবাৰী কইনা আনিবলৈ। পাঠশালা ফূৰ্তি ফাৰ্তা কৰি তেনেকে গৈ আছো। বাকী তাত গৈ পাই দেখাই আছো কি আয়োজন কৰিছে। ফূৰ্তিত ক'বই পৰা নাই আজি। দাদা আপোনালোকে ধৰিব পৰা নাই চাগে, মই পঢ়ি দিছো, এই কিবা এটা লিখা আছে গাড়ীখনৰ বেক চাইডৰ গ্লাছত। মালিকে নিজেও গা নুধুৱে আৰু মুখত ধুবলৈ নিদিয়ে। এইবিলাক কাৰ মাথাত ক'ত কি বস্তু চলি থাকে নেকি? পালো নেকি? কম গাড়ী আছে কেইটা আমি কইনাৰ ঘৰ পালোহি আৰু। কেমেৰাত ইমান ধৰিব পৰা নাই চাগে, বহুত গাড়ী আহিছিলে, 10-12খনমান আছিলে। ফাইনেলি পালোহি আৰু ইয়াত আহি কইনা ঘৰ। দৰা গাড়ী ধূলি মোটামুটি ওলাব দেই 20-30 কেজিমান, চব গাড়ী মিলালে মানে।
এখোজ দুখোজকৈ আগবাঢ়িছে আৰু কইনা আনিবলৈ দৰাই। লাহে লাহে আমিও গৈ আছোঁ বেক চাইডে। দৰাৰ পাছে পাছে আহি পেলাই আমিও পালোহি বিয়াৰ ৰভাৰতলী। বৰ সুন্দৰকৈ সজাইছিলে দেই মানে কইনা ঘৰে। এই পলটো দেখিছেনে, লাইট এটা এটা দি দিছে, মজা লাগিছে। নমস্কাৰ, ভালকৈ আৰম্ভ কৰিম। অংকুৰ, এইটো ভালকৈ মাতিবা হা, এখন খালী আছে। ধুনীয়াকৈ সজাইছে দেই, বঢ়িয়া লাগিছে গোটেই ডেক'ৰেশ্যনটো। আমি বাহিৰৰ ফালে অকণমান ওলাই গৈছিলোঁ। সেইটো টাইমতে অংকুৰে কইনা মাতি ওচৰত বহুৱাই ল'লে একেবাৰে, পুৰা নাৰ্ভাছ। বিয়া হৈ গ'ল আজিৰ পৰা আৰু অংকুৰ বিবাহিত পুৰুষ। এয়া ভিতৰত কিবা কিবি নিয়ম অলপমান আছে বাকী, সেইখিনি কৰি আছে। খেলা ধূলা কৰে বোলে দৰা কইনাই। বিবাহ সম্পন্ন হৈ গ'ল। এতিয়া আমি ঘৰলৈ বুলি ওলালোঁ পাঠশালাৰ পৰা। ৰাতি 3টা মানে বাজিলে। আহি পাওঁতে পাওঁতে ৰাতিপুৱালে পোহৰ হ'ল। দৰা কইনাও আহি পালেহি। এই পুৱাই কেনে লাগিছে? একো নহয় বিয়া, তোমাৰো ভালে হৈ আছে। মোৰ যি অংকুৰ টোপনি লাগিছে। অংকুৰে নামিব নোৱাৰে ন? অংকুৰে নামিব নোৱাৰেতো। অংকুৰে আৰু উভতি যাব লাগিব সৰে কৰে ঘৰত। ঠিক আহক অংকুৰ যাওক। Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. বিয়াখন ভালে কুশলে গ'ল। 21 তাৰিখে ৰিচিপশ্যন ডে আছিলে। বিয়াৰ দিনাখন খুব ফূৰ্তি কৰিলোঁ, খুব ভাল লাগিলে। অংকুৰক বিবাহ জীৱনৰ শুভেচ্ছা যাচিলোঁ লগতে। এইখিনি ফটো উঠা জেগা। ইয়াত আৰু ৰৈ কেনে ফটো মাৰি থকাতহে কথা আৰু, চালিয়া বেকগ্ৰাউণ্ড আহিব। আমাৰ মেডামসকলে পূৰা ফুচকা খোৱাত বিজি। আহি কেনে বোলে ফুচকা খাই চবকে লগাই দিছোঁ, শাৰী পতাই দিছোঁ। এইবিলাক চব আছিলে ভেজ পকৰা, চিকেন পকৰা, মোৰ ফেভৰেট ফ্ৰেঞ্চ ফ্ৰাইজ আৰু কফি। ছাইডত যোনে যি খাই খালেই হ'ল আৰু। মই ফ্ৰেঞ্চ ফ্ৰাইজকে অকণমান ল'লোঁ যিহেতু মোৰ ফেভৰেট হয়, আৰু এই পকৰা কেইটামান লৈছোঁ। যিহেতু অসমীয়া মানুহ, বিহু মেইন, গোটেইখিনিয়ে লগে ভাগে মিলি মেলি ফূৰ্তি কৰিছে অকণমান। ফূৰ্তি ফাৰ্তা কৰি মেলি এবাৰ আৰু আমি খাবলৈ ধৰিলোঁ, খাবলৈ গ'লোঁ। বহুত আইটেম আছিলে কিবা কিবি, চিকেন, মাটন,
নৰ্মেল ভেজ গোটেইখিনি আৰু পনীৰ এভৰিথিং আৰু খাবলৈ খুব সোৱাদ হৈছিলে এয়া দৰা কইনা একেলগে বহি সেৱন কৰি আছে ভোজন আৰু আমাৰ এই চাৰক চক তাৰ বোলে বম গৰম লাগিলে সেইকাৰণে একদম ফেনৰ তলত গৈ কেনে ৰখি লৈছে ঠিকে আছে সো আজিৰ ভিডিওটো দেখিনিয়ে আছিলে ভিডিওটো চাই কেনেকুৱা পালে কি পালে কমেন্টত জনাব আৰু একচুয়ালি কি হয় আপোনালোকে যোনখিনি সাপোৰ্ট দি আছে এইখিনি কাৰণেটো বহুত বেছি ধন্যবাদ কাৰণ কি আমাৰ 2-3 ঘণ্টাৰ ফুটেজ বিলাক 17-18 মিনিটত কাটি উলিয়াব লাগে সো কষ্ট হয় বাট আপোনালোকে মৰম কৰি যাব মৰম দি যাব সেইবিলাক কষ্টও সব পাহৰি যাম সো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব চেনেলটো ধন্যবাদ আকৌ লগ পাম অন্য এটি ভিডিওৰ সৈতে